নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। গৃহিণী ক্ৰিয়েশ্যনছৰ পাকঘৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ আমৰ আন এটি শীতল পানীয়ৰ ৰেচিপি লৈ আহিছোঁ, যিটো আমি গৰমৰ দিনত খাই সকলোৱে ভাল পাওঁ। আজিৰ ৰেচিপিটো হ'ল সকলোৰে প্ৰিয় আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ বহুতেই প্ৰিয় হয়। সেয়া হ'ল মেংগো ফ্ৰুটি বা মাজা। এতিয়া আমৰ বতৰ আৰু বতৰৰ ফল খোৱাটো স্বাস্থ্যৰ পক্ষে বহুতেই ভাল। গতিকে গৰমৰ দিনত ঘৰতে আৰু সহজতে মেংগো ফ্ৰুটি বা মাজা বনাই নিজেও খাওক আৰু আনকো খুৱাওক। গৰমৰ দিনত কোল্ড ড্ৰিংকছ খাই আমি খুবেই ভাল পাওঁ, কিন্তু দোকানৰ কোল্ড ড্ৰিংকছবোৰত বহুতো প্ৰিজাৰ্ভেটিভ বা কেমিকেল থাকে, যিটো আমাৰ স্বাস্থ্যৰ কাৰণে হানিকাৰক হয়। গতিকে আমি যদি ঘৰতে টেষ্টিকৈ মেংগো ফ্ৰুটি বা মাজা বনাব পাৰোঁ, তাকো কোনো প্ৰিজাৰ্ভেটিভ বা কেমিকেল নথকাকৈ, কিমান ভাল লাগিব নহয়নে? মেংগো ফ্ৰুটি বা মাজা বনাবলৈ প্ৰথমতে আমাক লাগিব আম, পকা আম আৰু কেঁচা আম। মই দুটা পকা আম আৰু এটা কেঁচা আম লৈছোঁ। এতিয়া মই আমকেইটা বাকলি গুচাই সৰু সৰুকৈ কাটি লওঁ। এয়া আমখিনি বাকলি গুচাই মই এনেকুৱা চাইজত কাটি ল'লোঁ। মই পকা আম দুটা লৈছোঁ বাবে কেঁচা আম এটা লৈছোঁ। আপোনালোকে যদি পকা আম 4টা লয় তেতিয়াহ'লে কেঁচা আম 2টা ল'ব। মুঠতে 2:1 ৰেচিঅ'ত আমকেইটা ল'ব লাগিব। এতিয়া আমখিনি কেৰাহীত সিজাই লওঁ। এয়া মই কেৰাহীত আমখিনি বহাই দিলোঁ। লগতে এইটো কাপেৰে একাপ চেনি দি দিছোঁ। যিসকলে মিঠা বেছিকৈ খায় চেনি আৰু অলপ এড কৰি দিব পাৰে, আৰু যিসকলে মিঠা কমকৈ খায় চেনি একাপতকৈ অলপ কমাই দিব। এতিয়া আমখিনি ডুব যোৱাকৈ মই এইটো কাপেৰে একাপ পানী দি দিছোঁ। এতিয়া আমখিনি ঢাকনিখন দি 10 মিনিটৰ বাবে সিজিবলৈ দিম। 10 মিনিট হৈ গ'ল, আমখিনি ধুনীয়াকৈ সিজিছে। এয়া মই আপোনালোকক দেখুৱাই দিছোঁ। এতিয়া এইখিনি 5 মিনিটৰ বাবে ঠাণ্ডা হ'বলৈ দিম। আমখিনি ঠাণ্ডা হৈ গ'ল। এতিয়া আমৰ পৰা পানীখিনি পৃথক কৰিবলৈ মই এই চেকনিখন আৰু বাউল এটা লৈছোঁ। এতিয়া আটাইখিনি সিজাই লোৱা আম আৰু পানীখিনি দি দিছোঁ। এই পানীখিনি আমি পিছত ব্যৱহাৰ কৰিম। আমখিনি আপুনি এনেধৰণে চামুচেৰে মেটছ কৰি ল'ব পাৰে বা গ্ৰিণ্ডাৰ জাৰত দিও গ্ৰিণ্ড কৰি ল'ব পাৰে। মই এনেধৰণে অলপ দেখুৱাই দি গ্ৰিণ্ডাৰ জাৰটোতে গ্ৰিণ্ড কৰি লওঁ। এয়া চাওক, আমখিনি ধুনীয়াকৈ গ্ৰীণ হৈ গৈছে। এতিয়া এইখিনি আমি আকৌ এবাৰ চেকি ল'ব লাগিব। তাৰ বাবে মই এই চেকনিখন আৰু ডাঙৰ পাত্ৰ এটা লৈছোঁ। আমখিনি আমি ভালকৈ চেকি ল'ব লাগিব, যাতে আমৰ যিখিনি সিঠা সেইখিনি থাকি যায়, অৰ্থাৎ ফাইবাৰখিনি থাকি যায়। সেই ফাইবাৰখিনি আমি ব্যৱহাৰ নকৰোঁ, অকল আমৰ ৰসখিনিহে আমি ব্যৱহাৰ কৰিম। আমৰ পেষ্টখিনি চেকি লোৱা হৈ গ'ল। আহ তেনেকৈ ওলোৱা নাই, কাৰণ মোৰ আমখিনি মঙহাল আছিলে। যিখিনি ওলাইছে সেইখিনি পেলাই দিম, ব্যৱহাৰ নকৰোঁ। এতিয়া পেষ্টখিনিত আৰু সেই একেটা কাপেৰে একাপ পানী দি দিছোঁ। লগতে দিছোঁ আম সিজোৱা পানীখিনি। চামুচেৰে আধা চামুচ নেমু ৰস দিছোঁ, কাৰণ নেমু ৰসে ইয়াত প্ৰিজাৰ্ভেটিভৰ কাম কৰিব। পেলাই গোটেইখিনি ভালকৈ লৰাই লৈছোঁ। কনচিষ্টেঞ্চিখিনি এনেকুৱা হৈছে, অলপ গোটা হৈছে। এতিয়া আৰু সেই একেটা কাপেৰে আধা কাপ পানী দিছোঁ। এইবাৰ কনচিষ্টেঞ্চিখিনি এনেকুৱা হৈছে, পাৰফেক্ট হৈছে। মই মাজাৰ এই বটলটোতে জুচখিনি ষ্ট'ৰ কৰিম বুলি ভাবিছোঁ। এতিয়া এইখিনি 1 ঘণ্টাৰ বাবে ফ্ৰিজত থ'ব লাগিব, যাতে সম্পূৰ্ণকৈ ঠাণ্ডা হৈ যায়, কাৰণ ঠাণ্ডা হ'লেহে মাজা খাই ভাল লাগে। এয়া আমাৰ মাজা খাবলৈ ৰেডি। ট্ৰাই কৰি চাবচোন এবাৰ এই ৰেচিপিটো, নিশ্চয়কৈ ভালেই হ'ব। মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।
যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকল নতুন ভিউৱাৰ্ছে মোৰ চেনেলটো চাইছে